নমস্কাৰ আনদিনাৰ দৰে আজিও এটা আপোনালোকলৈ নতুন ভিডিঅ' আগবঢ়াইছোঁ চাওকচোন বাৰু কি আগবঢ়াইছোঁ আপোনালোকলৈ তো আমি বতৰৰ এতিয়া সজনা ওলাইছে সজনা আনিছিলোঁ সজনা বনালোঁ কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি চাওঁ তো কি লৈছিল প্লেটখনত আপোনালোকে দেখিছেই তো এইখিনি গোটেইখিনি ধুনীয়াকৈ কাটি ল'লোঁ কি লাগিব লগতে সৰিয়হ আদা জলকীয়াখিনি মই পিচি ল'ম সৰিয়হ মিক্সিত অকণমান সৰিয়হ বটা নাখায় গতিকে মই পটাত পিচিম চ' আমাৰ কেৰাহী গৰম হৈ গ'ল এতিয়া তো কেৰাহী গৰম হোৱাৰ পিছত মই অকণমান পিঁয়াজ দিলোঁ তাত তো পিঁয়াজখিনি অকণমান ভজা যোৱাৰ পিছত মই বাকীখিনি যিখিনি সজনা আলু কাটি লৈছোঁ একেলগে বহাই দিম তো এয়া আলু আৰু সজনা মই বহাই দিলোঁ এতিয়া তো এয়া আলু আৰু সজনাখিনি এতিয়া অকণমান ভজা খাইছে লগত মই যিখিনি বিলাহী কাটি লৈছিলোঁ সেইখিনিও দি দিলোঁ তো এতিয়া ইয়াতে আমাক যিমানখিনি পৰিমাণৰ নিমখ লাগিব নিমখ আৰু হালধি একেলগে দি ল'ম আৰু দি উঠি অকণমান যেতিয়ালৈকে বিলাহীখিনি ভালকৈ ভজা নাখায় তেতিয়ালৈকে মই ভাজি গৈ থাকিম চ' মই এনেকৈ সজনা বনাওঁ আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰিব পাৰে আৰু কেতিয়াবা আমি সৰিয়হ নিদিয়াকৈও অকল বিলাহী দিও বনালে খাই ভাল লাগে কেৱল শেষত অকণমান চেনি ছটিয়াই দিব লাগে তো সেনেকৈও বনাই খাই চাব পাৰে যিসকলে সৰিয়হ খাব নিবিচাৰে তো এইখিনি সৰিয়হ নহৰু জলকীয়া গোটেইখিনি মই চিলপাতা আছে মোৰ ঘৰত মিক্সিত ভজা কৰা নাই কাৰণ অকণমান বস্তু লৰি থাকে বা ভালকৈ পিছা নাখায় চ' সেইকাৰণে মই পটাতে এনেকৈ পিচি দি দিলোঁ তো এইখিনি মছলাখিনি তো এইখিনি মই এতিয়া দি দিলোঁ অলমষ্ট আলু চালু সিজিছেই গোটেইখিনি মোৰ তো এইখিনি দি অকণমান সময় পানী দি উতলালে আমাৰ সজনাখিনি ধুনীয়াকৈ হৈ যাব চ' বতৰত যি চব্জি ওলায় আমি সকলো সেই চব্জিবিলাক খাব লাগে এতিয়া সজনা ওলাইছে সজনা বসন্ত ছিজনত ওলায় তো বসন্তৰ কাৰণে ভাল বুলি কয় আৰু তাত মানে কেলছিয়ামো ভৰপূৰ থাকে তো আপোনালোকে এতিয়া বতৰত যোনে যেনেকৈ পাৰে সেনেকৈ খাব যে কোনোবাই দালিত দি ভাল পায় বা কোনোবাই এনেকৈ খাই ভাল পায় যেনেকৈ ভাল পায় সেনেকৈ সকলোৱে খাব লাগে চ' এতিয়া মছলাখিনি ভজা গ'ল এতিয়া যিমানখিনি পানী লাগিব সিমানখিনি মই পানী দিলোঁ তো আমি বনোৱাখিনি যদি আপোনালোকৰ ভাল লাগিছে আমাক লাইক শ্বেয়াৰ কৰিব আৰু লগতে যিসকল নতুন আমাক চাই আছে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাক ছাবস্ক্ৰাইব কৰি লওক আমাৰ নতুন নতুন ভিডিঅ'বোৰ পোৱাৰ বাবে লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব তো এতিয়া এইখিনি নমাবৰ হৈ গ'ল অকণমান চেনি দিলোঁ চেনি দি এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম এয়া চাওক সজনা হৈ গ'ল চাই ভাল লাগিছে খায়ো ভাল লাগে চ' আপোনালোকেও খাব এনেকৈ বনাই তো সজনাৰ লগত সিদিনাখন অকণমান গ্ৰীণ চাটনি বনালোঁ একেলগে চ' গ্ৰীণ চাটনিত আছিলে পুদিনা আৰু ধনিয়া
তো বিশেষ অসুবিধা নহয় এইটো বটিবলৈ আৰু খোৱাটো বহুত ভাল। চ' পুদিনা ল'লোঁ, ধনিয়া ল'লোঁ, লৈ উঠি তাত কেঁচা জলকীয়া দিলোঁ আৰু লগত দিলোঁ অকণমান নিমখ আৰু গুটিখিনি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু দুটামান দিছিলোঁ লগত চাহি জিৰা। তে আমাৰ হৈ গ'ল পিছা। এতিয়া ইয়াতে যে গ্ৰীণ চাটনিত অকণমান টেঙা মিক্স কৰিলে ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে তেতেলী টেঙা দিব পাৰে। তো আমাৰ ঘৰত চুক আছিলে, অকণমান আমি চুক দিলোঁ। চুক মানেতো জানেই আপোনালোকে যে নেমু টেঙাৰ যিটো ৰসটো ওলাই পেলাই তাক উতলাই ঠিক কৰি লোৱা হয়, আৰু সেইখিনি বহুত টেঙা থাকে খাবলৈ। তো অকণমান দিলেই হৈ যায়। চ' এইখিনি দি আমি এইখিনি ঘুটি লৈছোঁ ভালকৈ। তো আজিলৈ বাই বাই, ধন্যবাদ।